নমস্কাৰ গাইজ, মোৰ এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু হয়, আজি আন্ধাৰৰ পৰা ষ্টাৰ্ট দিছোঁ, সেইদিনাৰ দৰে আজিও দিছোঁ। আজি মানে এক জেগাত যাওঁ, ক'ত যাওঁ আপোনালোকে খালি চাই থাকক। গাইজ, আমাৰ যে এটা কনচেপ্ট আছিল, আমাৰ নহয় বিজুদাৰ হয়, কিন্তু আমি এটা টিম মেম্বাৰ যিটোকে আমাৰ বুলি ক'বলগীয়া বাধ্য। আৰু এই আইতাৰ আখলৰ ভিডিঅ'টো যোৱাকালি আমি গধূলি ৰিলিজ দিছিলোঁ। আৰু আহি আছে নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত। আৰু আপোনালোকে এটা এই পেজ আৰু ইউটিউব চেনেলত অসমীয়াত টাইপিং কৰিব আইতাৰ আখলত, সাৰ্চ কৰি ফ'ল' কৰিব, আমাৰ এই ভিডিঅ'টো উপভোগ কৰিব পাৰিব। গাইজ, ইতানে যে ক'লোঁ আমাৰ এটা ছাৰপ্ৰাইজ আছে। ক'ত যাই আছোঁ? আমি যাই আছোঁ এতিয়া বৰ্তমান, আপোনালোকক যাই কিনে দেখুৱাই আছোঁ। ৰ'বাই আচ্ছা, কৈ মিলকা যাদুটা আনো আমি পাই গ'লোঁ গাইজ। বাকী আমি ক'ত আছোঁ এতিয়া? পলসবাৰীত আছোঁ। কি আহিছোঁ পলসবাৰীত, আপোনালোক দেখুৱাই আহিছোঁ, স্কিপ নকৰিব গাইজ। আমি এতিয়া মানে পলসবাৰীত আহিছোঁ, চাৰি শিকিৰ ঠিকনা এই নাটকখন চাবলৈ। ইকচোন পষ্টাৰতো দেখোঁ, চবতে দেখোঁ। আহাত অলপ দেৰি হ'ল, আপোনালোকে কেইটামান ক্লিপ চাওক কেনেকুৱা হৈছে নাটকখন। নদীৰ পানী বাঢ়িলে নাবাঢ়িলে কি হ'ব মাত্ৰ বাবু? আমি চৰৰ মানুহ, চৰতে থাকিব লাগিব। গেছ আহিছে, পিছফালে কিবা কিবি আছে নহয়, আছে থাকিবলৈ দিয়কচোন। কি অসুবিধা হৈছে? আপুনি নাজানো আৰু মই জানিম যে ইমান জ্ঞান থকা হ'লে মই দেখোন আপোনাৰ দৰে মাষ্টৰে হ'ব পাৰিলোহেঁতেন। স্কুল কলেজৰ শিক্ষা সেই শিক্ষা নহয়। ভাৰী চুলিবোৰ পকিছে, গাল চাল ভাঙিবৰা সুযোগ দিছে। সময় বাগৰাৰ লগে লগে বিজ্ঞতাও আমাৰ বাঢ়ে। আপোনাক খাব খুজিলে নিজকে কিবা পাৰিম পাৰিম বুলি ভাব এটা হয়হে। শুনচোন, একেবাৰে ভাতৰ লগত পানী খোৱাৰ দেখিয়ে কথা কিয় তই মানে জানো কি জানো তোৰ নামটো মই জানিলে নহ'ব নহয়, তই জানিব লাগিব। মইতো জানোৱে, জানো যদি তই কোৱা আপোনাৰ নাম ভাবি ৰাজে দেখে নিজৰ নামটো ক'লে আকৌ লাজ লাগে। ইমান সহজ প্ৰশ্ন সেইকাৰণে সহজ প্ৰশ্ন যদি ফটচনে কৈ নিদিয়ে দিয়া আধা আধাৰা সাধাৰণ দাস। ইমানেই যদি সহজ প্ৰশ্ন হয়, তোৰ নিজৰ নামটো তই এবাৰ দুবাৰ তিনিবাৰ দিয়ে বুলি শুদ্ধকৈ কৈছো না সম্পূৰ্ণকৈ কৈছো? এবাৰতে কম দিয়ক। ঠিক আছে, এইবাৰ তই মোক ক, তই 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 মোক থাক। সহজ প্ৰশ্ন যদি নকওঁ ক'ত মানে এইটো ঘৰত মালিকৰ ঘৰত মানুহ হ'লেতো মানুহ ঘৰতেই থাকিব ন। মই সুধিছো তোৰ ঘৰ কথাবোৰ শুন জেটেক পেটেক হলো কিবা আঠা শুনচোন শুন পাৰি দি অলপ ভাবি চিন্তি উত্তৰ প্ৰদেশ পাৰি দি নহয়।
কালি আমাৰ ৰাতি বহুত হ'ল সেইকাৰণে ভিডিঅ' কৰা নহ'ল এণ্ডিংটো বনা নহ'ল সেই হিচাপত মানে কি এই চক্ৰদাইৰে অভিনয় কৰে অভিনয়টো বাৰীটো আজিহে গম পালোঁ অভিনয় কৰে বুলি কি ইভাগে মই কৰোঁ এই সৰুতে বহুত সৰু আছিলোঁ তেতিয়া মই ডেন্স কৰিছিল তেতিয়া এটা ডেন্স গ্ৰুপ আছিল ডেন্সৰ লগতে এই গানো গাইছিল জানো মই এইটো গানো গায় যাদুও দেখাছিল এই চিয়াৰত বহি কোনোবা চলি এনেকৈ দাঙি দিয়া সেই যাদুও আছিল সেইও দেখছোঁ কিন্তু অভিনয়টো কেনেকৈ সিৰ মনত আহিল আমি এইটো জানিম আৰু কমেণ্ট কৰি জনাব বাকী সিৰ মন্তব্যটো শুনো কেনেকৈ অভিনয়ত আহিলা ক'ব পৰা অৱস্থাত নাইয়ে একচুৱেলি মানে টোপনি লাগি আছে কালি টোপনি লছ আজিও আছে দ্বিতীয় দৰ্শনী আজিও টোপনি লছ হ'ব বাকী অভিনয়টো একদম ষ্টাৰ্টিঙত কৰিছিলোঁ মই অভিনয় নহয় অভিনয় কৰিছিলি আমি কিন্তু দেখা নাছিলোঁ এনেকৈ মানে একদম প্ৰথম অভিনয় কৰিছিলোঁ কেঁচুৱাৰ পৰা এই মানে খোজকাঢ়াৰ পৰা হৈছোঁ আৰু তেতিয়াৰ পৰা অভিনয় গমলু যে আছে গমলু এই ঢুকাল এতিয়া কাৰিকৰ বিখ্যাত কাৰিকৰ মামাগুৰি মাতো যদিও বৰদেউতা হয় গমলু মামাই প্ৰথমতে মোক মঞ্চত উঠাইছিল একদম সৰুতে থিয়েটাৰৰ পিছত যাত্ৰাবাৰ্তিৰ পিছত শ্বৰ্ট ফিল্ম কিবা কিবি মানে কৰি থাকোঁ আৰু অভিনয়টো আৰু শেষত ৰংগালয় বহুত ডাঙৰ বস্তু ৰংগালয়ত যে যাব পাৰছোঁটো মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা আৰু লকডাউনৰ সময়ত বহুত কষ্ট পাইছোঁ তেতিয়া পেণ্ডেলৰ কামো কৰি আছিলোঁ না চব বন্ধ কি কৰা নাই কি কৰা নাই এখন চব্জি দৈ প্ৰায় যদি গাইজ মোৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ শ্বেয়াৰটোতো কৰিব শ্বেয়াৰটো মেইন সেইটো মেইন তাৰমানে অলপ যদি বেয়াও পায় লাইকটো লাগে নকৰিলেও হ'ব যদি বেয়া পায় লাইক কৰিব লাইকটো তুমি শ্বেয়াৰ কিন্তু কৰিব লাগিব কাৰণ চাইটাই পাক আৰু সেইটোৱে কাৰণ আমাৰ যিখিনি কষ্ট সেইখিনি যেতিয়া আমাক দেখা পায় মানে চবৰে যে চব বস্তু ভাল লাগিব এনেকুৱা কথা নহয় যদি আপোনাৰ হয়তো এইটো ব্লগটো ভাল নালাগিব পাৰে কথা নাই কিন্তু আপোনাৰ কোনোবা লগ এটাৰো ভাল লাগিব পাৰে গতিকে সেইকাৰণে বেলেগে সকলোৱে চাবৰ কাৰণে শ্বেয়াৰটো কৰি দিব তাত আৰু কিছুমানে আমাক কমেণ্ট কৰে শিখৰৰ হৈ আমি শিখৰ খাওঁ চলি শিখৰ থাকবই কাৰণ চাহ খোৱা খালি মিঠা লাগে শিখৰ খাওঁ সেইটো কমেণ্ট কৰিলেও উপায় নাই আৰু তামোলো থাকে মেইনলি ধৰ কথাটো আমি শিখৰ খাওঁ চলি শিখৰ থাকিব পাৰে এইটো আৰু আপোনালোকে দায় দোষ নধৰিবি আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম